মই বনাম আমৰ আচাৰ আৰু এয়া আম ছিঙিম। এয়া চাব আম ছিঙা হৈ গ'ল। এতিয়া মই আমখিনি ধুই ল'ম। এয়া আমখিনি ধুই ল'লোঁ। এতিয়া মই আমখিনি কাটিম। এনেকৈ কাটিছোঁ মই। এনেকৈ গুটিবোৰ গুচাই দিব। এতিয়া এই আমখিনি মই ৰ'দত দি দিম। ভালদৰে এইখিনি এদিন মই শুকাব দিম। শুকাব দিয়াৰ পিছতহে মই আচাৰৰ কাৰণে এইখিনি ল'ম। এয়া আমখিনি মই ৰ'দত দি দিছোঁ। আচাৰৰ কাৰণে প্ৰথমতে মই মিঠাতেল গৰম হ'বলৈ দিছোঁ। এয়া গৰম হৈ আছে। হৈ গ'ল। এতিয়া মই মছলাখিনি অকণমান ভাজি ল'ম। তাৰ কাৰণে এয়া মই 15-16টা শুকান জলকীয়া লৈছোঁ। 3 টেবুল স্পুন জিৰা লৈছোঁ। 3 টেবুল স্পুন গোটা ধনিয়া লৈছোঁ। কালজিৰা 2 টেবুল স্পুন। অকণমান ৰাখিছোঁ মই ইয়াতে। মিঠি গুটি 1 স্পুন। ক'লা সৰিয়হ 2 টেবুল স্পুন। গুৱামৰি 1 স্পুন। এতিয়া মই এইখিনি অকণমান গৰম হ'ব দিম। এই শুকান মছলাখিনিৰ যি কেঁচা ভাৱ থাকে, সেই ভাৱটো যোৱালৈকে মই এইখিনি অকণমান ভাজিম। এয়া এইখিনি হৈ গৈছে আৰু মই গেছটো অফ কৰি দিলোঁ। এইখিনি এতিয়া ঠাণ্ডা হোৱাৰ পিছত মই মিক্সাৰত গুড়া কৰি ল'ম। এয়া আমখিনি মই ভালদৰে শুকুৱাই ল'লোঁ। এতিয়া মই ইয়াতে হালধি দি পেলাই আমখিনি সানি ল'ম। ইয়াতে মই এচামুচ হালধি দি দিছোঁ আৰু এইখিনি মই ভালদৰে সানি ল'ম। এয়া ভালদৰে সানি দিছোঁ। এনেকৈয়ে মই বাকীখিনি আমো হালধিৰে সানি ল'ম। এয়া গোটেইখিনি আমতে মই হালধি দি পেলাই এনেকৈ সানি ল'লোঁ। আমখিনিতো সানা হৈ গ'ল। এতিয়া মই মছলাখিনিত মিক্স কৰিম। তাৰ কাৰণে মই গুড়া কৰা মছলাখিনি লৈছোঁ। অকণমান কালজিৰা যে ৰাখিছিলোঁ সেইখিনি দিছোঁ গোটা। মিঠি গুটি অকণমান দিছোঁ আৰু মই ইয়াতে এচামুচ হালধি দিম। এতিয়া মই ইয়াতে ঠাণ্ডা কৰি লোৱা মিঠাতেলখিনি ঢালি দিম। এইখিনি এতিয়া মই গোটেইখিনি ভালদৰে মিক্স কৰি ল'ম। এতিয়া মই আন্দাজমতে ইয়াতে নিমখ দি দিম। এইখিনিও ভালদৰে মই মিক্স কৰি দিছোঁ। এতিয়া ইয়াতে মই আমখিনি মিক্স কৰি দিম। এইখিনি মিক্স কৰি দিছোঁ। এয়া গোটেইখিনি আম দি দিছোঁ। এতিয়া এইখিনি মই ভালদৰে মিক্স কৰি দি আছোঁ। এয়া আমখিনি মিক্স কৰা হৈ গ'ল মছলাৰ লগত। এতিয়া মই আমখিনি বটলত ভৰাম। এয়া আচাৰখিনি ভৰোৱা হৈ গ'ল। এতিয়া ইয়াতে মই আৰু অলপ তেল দি দিম। এয়া ইয়াতে আৰু তেল দি দিছোঁ মই। এয়া চাব পাৰিছে আমৰ আচাৰটো এনেকৈ ৰেডি হৈ গৈছে। এয়া চাব পাৰিছে আমখিনি। আৰু নিমখটো মই বেছিকৈয়ে দিছোঁ কাৰণ আমখিনি বহুতেই টেঙা। আমৰ ভিতৰত নিমখখিনি সোমাবও লাগিব।
সেইটো কাৰণে মই নিমখ বেছিকৈ দিছোঁ আৰু নিমখ বেছি ইয়াতে মই এতিয়া 2 টেবুল স্পুন ভিনেগাৰ দি দিম মই আচাৰখিনি এনেকৈ বনালোঁ মোৰ ভিডিঅ'টো যদি চাই ভাল পালে তেন্তে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব আৰু মোৰ চেনেলটো যদি এতিয়ালৈ ছাবস্ক্ৰাইব কৰা নাই দেন প্লিজ ছাবস্ক্ৰাইব কৰি দিব থ্যাংক ইউ